আপোনালোকে দেখিছে মই আজি নতুনকৈ ডিষ্ট্ৰিক্ট কমিটি প্ৰেচিডেণ্ট হিচাপে দায়িত্ব লৈছোঁ। মই আশা ৰাখিছোঁ আমাৰ যোনটো নেকি ইয়াত আমি প্ৰভাৰী হিচাপে পাইছোঁ, আমাৰ আগৰে নলবাৰী ডিষ্ট্ৰিক্ট কমিটি চলাই লৈ যোৱা পণ্ডিত ডেকা তেখেতৰ মাৰ্গদৰ্শন মই আশা ৰাখিছোঁ। আৰু আমাৰ যেতিয়া আগত এই ডিষ্ট্ৰিক্টখন চলাই লৈ যোৱা বিভূতি বৰগাৰী ডাঙৰেও মাৰ্গদৰ্শন আশা ৰাখি মই আশা ৰাখিছোঁ সকলোৰে সহায় সহযোগিতা আৰু আপোনালোকৰ সাংবাদিক বন্ধু বান্ধৱৰ পৰা সকলোৰে সহায় সহযোগিতা পাম বুলি। আৰু মই পৰৱৰ্তী কালত মই নিজৰ দলটো স্থিতি মজবুত কৰিবৰ কাৰণে সকলো পুৰণা নতুনকৈ অহা আমাৰ বিভিন্ন দলৰ পৰা আহিছে, ইহঁতক মানে আমি লগত লৈ আৰু আমাৰ পুৰণা কাৰ্যকৰ্তাক লৈ মই একেলগে সকলোৰে মানে বিশ্বাস লৈ সকলোৰে সহায় সহযোগিতা লৈ মই দলখন মজবুত কৰিম বুলি মই মনত দৃঢ়তা লৈছোঁ আৰু মই কৰি যাম বুলি মই আশা ৰাখিছোঁ। থেংক ইউ।